তো হেৰে সকাল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম লুইট। তো নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি মুকালমৰ মেলাত যাই আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইজসকল এতিয়া ঘৰৰ পৰাই ওলাই আহিলোঁ। তো এতিয়া যাই আছোঁ চকলৈকে। চকৰ পৰা এতিয়া গাড়ীত উঠি খেলে এতিয়া মুকালমত যাওঁ। তো বলক তো ভিডিঅ'লৈ আগলৈ কি হৈ চাই থাকক। তো ফাইনেলি খোজকাঢ়ি চক পাই গ'লোঁ। তো এতিয়া ইয়াত গাড়ী ৰখি আছোঁ। তো যদি গাড়ী আহে আমি উঠি খেলে যাওঁ। তো এতিয়া আমি ইয়াত টেম্পু ৰখি আছোঁ। এই এখন টেম্পু আহিছে চাগে। তো আহক। তো ফাইনেলি গাইজ টেম্পু গাড়ীত উঠিলোঁ। এতিয়া মেলাত যাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে একটাইম বনি আহিলে তো বলক। তো আজি বহুত মজা লাগিব আৰু তাত ঘূৰণীয়া এটা উঠিম। তো আৰু 1 কিলোমিটাৰমান গ'লে তো আমি মুকালম পাই যাম। তো ফাইনেলি গাইজ মুকালম পাই গ'লোঁ। ইয়াত চাওক মেলা, ইয়াত ইমান মানুহ হৈছে। তো এতিয়া প্ৰায় 8টামান বাজিল। তো আমি ঘৰলৈ 11টাত যাম আৰু 3 ঘণ্টামান এনেকুৱাকৈ বস্তুবোৰ চাই লওঁ। এতিয়া বলক। তো ৰাইজ এতিয়া আমি কাপোৰ চাব আহিছোঁ। ইয়াত কেইটামান স্পৰ্টিং চাম বুলি ভাবিছোঁ। তো আগত তো বলক। তো আগত আমি এটা স্পৰ্টিং চাই আহোঁ। এইবোৰ কাপোৰ আছে ছোৱালীৰ। আৰু এয়া চাওক এইটো বগা স্পৰ্টিং আৰু ইয়াৰ কাষত ৰঙা হালধীয়া এনেকুৱা কালাৰৰ আছে। আৰু এইটো চাওক ফিক্স ৰেট বোলে 100 টকা। আৰু এইটো ছোৱালীৰ 100 টকা, মানে 100 টকাৰ তল মানে ইহঁতে দিব। আৰু আমাৰ জাহিলে চাই আছে চলা। আৰু এয়া চাওক সৰু ল'ৰা ছোৱালীৰ কাৰণে ঝোলা, মানে পঞ্চৰ, মানে ওপৰত উঠি যায় আৰু তলত দেখি পিছলি আহে। তো ইয়াত মই সুধিছিলোঁ আমাক যাব নেদে, এনে ধেমালিতে সুধিছিলোঁ। দাদাজনক সুধিছিলোঁ যে যাব দিবনে। দাদাজনে কৈছে নোৱাৰা, ইয়াত মানে ফুটি যাব বুলি কিবা ৰাইজকাল। আৰু নেক্সট আমি ইয়াত উঠিম। তো ৰাইজকাল উঠাৰ আগত ভয় লাগিছে, মানে কেনেকুৱাকৈ মানে উল্টা পাল্টাকৈ মানে ঘূৰাই আছে ৰাইজকাল। চাওক না ৰাইজকাল, মোৰ দেখা পাই মাথা ঘূৰাই গৈছে। আৰু উঠিলে যেন কি হ'ব, কিন্তু একো নাই। আজি এক্সপেৰিমেণ্ট এটা ল'ম বুলি ভাবিছোঁ ভালদৰে আৰু ধুনীয়া দৰে। এতিয়া উঠিম, ইয়াত ৰখিছোঁ টিকেটটো লৈ। নেক্সট আমাৰ ৰাইজকাল ইয়াত আহিলোঁ, বহুত ভাল লাগিল। এতিয়া মানে চকীত উঠিম বুলি ভাবিছোঁ। মাথা চাথা একদম দেখা পাই মানে বেলেগ দেখা পাই মানে মাথা চাথা একদম ঘূৰি আছে। তো একো নাই, তাত উঠিম তো কি হয়। তো আপোনালোকে ভিডিঅ'টো জানে কৰি তো ফাইনেলি ৰাইজকাল টিকেটটো কাটি লৈ ল'লোঁ বহুত সময় মূৰত। ৰাইজকাল ইয়াত এতিয়া চকীত উঠিম তো কি হয় ভিডিঅ'টো জানে বোলে ভয় লাগি আছে মোৰ, কিন্তু একো নাই, ইয়াত উঠো। আৰু এতিয়া ইয়াত চিটত ধুনীয়াকৈ বহি যাওঁ। কি হয় আগলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। ইয়াত বহিলোঁ, লাগি আছে, কিন্তু একো নাই। আজি ভালকৈ উঠিম, ল'ম চাই থাকক এইবোৰ। আৰু এই চাইড আছে, জাইডুল আছে আৰু আমাৰ আছে একদম পুৰা। তো বৰ্তমান এতিয়া অলপ অলপকৈ ঘূৰি আছে, কিন্তু চাওক আৰু এতিয়া জোৰে ঘূৰিব আৰম্ভ ধৰিছে। কিন্তু সিমানো জোৰে ঘূৰা নাই, কিন্তু সকলোৱে গম পাব অলপমান দেৰিত ৰ'বা। চাই থাকক আৰু আপোনালোকে, মানে সকলোৱে মানে কোনে কেনেকৈ থাকে আৰু চাই থাকক আৰু।
ভাল এক্সপিৰিয়েঞ্চ ছিলা ভালে আছে আপোনালোকে উঠি যাব আপোনালোকে উঠি যাওক যেতিয়া মানে মাথা চাথা একদম পুৰা ঘূৰি গৈছে তো এতিয়া কি বেছি নাই খেলি দিয়া আমাৰ ড্ৰাইভাৰ ঘূৰি গৈছে তো আমি ইয়াত নদীৰে ওপৰ মাথা ঘূৰা নাই কিন্তু একদম একদম আমার ড্রাইভারের মাথা ঘুরছে আমার মাথা ঘুরছি তো এই আর তো ৰাইজসকল মেলাৰ পৰা আহিলোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু ছাবস্ক্ৰাইবাৰ কৰক তো চকৰি উঠি মাথাটো বেয়া ঘুৰছি ৰাইজসকল কি ক'ম আৰু তো আজিৰ কাৰণে দিয়া